Friends, Think and GrowRich এই বুকখনৰ প্ৰিন্সিপালছ যোনবোৰ আমি লাইফত যিকোনো বস্তু এচিভ কৰিব ইউজ কৰিব পাৰোঁ ইনক্লুডিং মানি। সো এই বুকখনৰ আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰিন্সিপালছ আজি মই শ্বেয়াৰ কৰিম। এণ্ড এই বুকখনৰ যোনটো ফাৰ্ষ্ট প্ৰিন্সিপাল আছিল সেইটো মই অলৰেডি মোৰ লাষ্ট ভিডিঅ'ত শ্বেয়াৰ কৰিছোঁ। সো আপুনি যদি ভিডিঅ'টো চোৱা নাই দেন ওপৰত আই বাটনত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে। সো নাও লেটছ সি দ্য আদাৰ প্ৰিন্সিপালছ। নাম্বাৰ 1 স্পেচিয়েলাইজ নলেজ। ফ্ৰেণ্ডছ, আমি যদি চাওঁ নলেজ আমি ক'ব পাৰোঁ 2 টাইপৰ, জেনেৰেল নলেজ এণ্ড স্পেচিয়েলাইজ নলেজ। জেনেৰেল নলেজ আমি ক'ব পাৰোঁ যোনবোৰ নলেজ আমি স্কুল কলেজ ইউনিভাৰ্চিটিৰ পৰা একুৱায়াৰ কৰোঁ সেইবোৰ নলেজ যোনবোৰ প্ৰেক্টিকেল লাইফত ইমান ইউজ নহয়। এণ্ড স্পেচিয়েলাইজ নলেজ যোনবোৰ আমি প্ৰেক্টিকেল লাইফত যিকোনো পাৰ্টিকুলাৰ এটা কাম কৰি থাকি বহুত বছৰ এক্সপিৰিয়েঞ্চ কৰি একুৱায়াৰ কৰোঁ সেইবোৰ হৈছে স্পেচিয়েলাইজ নলেজ। চ' আমি যদি লাইফত ছাকচেছফুল বা পইচা এচিভ কৰিব বিচাৰোঁ দেন আমি স্পেচিয়েলাইজ নলেজৰ ওপৰত ফ'কাছ কৰা বহুত দৰকাৰ। কাৰণ জেনেৰেল নলেজত কি হয়, ফৰ এক্সাম্পল আমি একেলগে বহুতবোৰ ছাবজেক্টৰ ওপৰত ফ'কাছ কৰোঁ। চ' একেলগে ইমানবোৰ ছাবজেক্টৰ ওপৰত ফ'কাছ কৰাৰ কাৰণে আমি কোনো এটা ছাবজেক্টত মাষ্টাৰী এচিভ কৰিব নোৱাৰোঁ। কাৰণ আমি চব ছাবজেক্টতে অলপকৈ নলেজ লৈ আছোঁ এণ্ড কোনো এটা পাৰ্টিকুলাৰ ছাবজেক্টত ফ'কাছ কৰা নাই। চ' সেইকাৰণে আমি কোনো এটা ছাবজেক্টত মাষ্টাৰী এচিভ কৰিব নোৱাৰোঁ। ছাপ'জ আমি এজন ডক্টৰৰ ওচৰত যদি যাওঁ বেমাৰ দেখাব এণ্ড ডক্টৰজন চব টাইপৰ বেমাৰে চায়, জ্বৰ, গা বিষ, ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এটচেট্ৰা। এণ্ড আফটাৰ আমাৰ নিজৰ বেমাৰ দেখুৱাৰ পিছত এণ্ড কিছুমান ডক্টৰে দিয়া টেষ্ট কৰাৰ পিছত এণ্ড ডক্টৰে যদি কয় আমাৰ কিবা নাৰ্ভৰ প্ৰব্লেম আছে এণ্ড আমি এতিয়া চাৰ্জাৰী কৰাব লাগিব এণ্ড দেন আমাক এজন নিউৰ' চাৰ্জনৰ ওচৰত ৰেফাৰ কৰি দিয়ে। চ' এতিয়া আমি ক'ত বেছি পইচা দিব লাগিব, নৰ্মেল ফিজিচিয়ান যোন চব বেমাৰৰ অলপ নলেজ আছে তেখেতৰ ওচৰত, নে নিউৰ' চাৰ্জনক যোন এটা পাৰ্টিকুলাৰ ফিল্ডৰ মাষ্টাৰ যোন অনলি নাৰ্ভৰ বেমাৰ চায় এণ্ড এক্সপাৰ্ট ইন নিউৰ' চাৰ্জাৰী। চ' অবভিয়াছলি আমি নিউৰ' চাৰ্জনক বেছি পইচা দিম বিকজ তেখেত এজন এক্সপাৰ্ট এণ্ড তেখেতৰ ওচৰত স্পেচিয়েলাইজ নলেজ আছে এটা পাৰ্টিকুলাৰ ফিল্ডৰ। চ' সেইকাৰণে আমি অনলি নলেজ ল'লেই নহ'ব, তাক এটা প্ৰপাৰ ডাইৰেকশ্যন দিব লাগিব। আমি তাক ইণ্টেলিজেণ্টলি ইউজ কৰিব লাগিব থ্ৰু প্ৰপাৰ প্ৰেক্টিকেল প্লেনছ। এণ্ড আমি এইটো কৰিব পাৰোঁ বাই এচিভিং মাষ্টাৰী ইন এনি স্কিলছ। আমি যোনটো কাম কৰোঁ বা আমি যোনটো কাম কৰি ভাল পাওঁ সেইটো কামত এক্সপাৰ্ট হয় এণ্ড আমি যিমান পাৰোঁ সেইটো কামৰ নলেজ গেইন কৰি থাকিব লাগে নিজে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ কৰি। কাৰণ আমাৰ যিমান এক্সপিৰিয়েঞ্চ হ'ব আমি সিমানেই জানিম বা আমি সেই পাৰ্টিকুলাৰ ফিল্ডৰ এজন এক্সপিৰিয়েঞ্চ মানুহক মেণ্টৰ বনাই আমি তেখেতৰ পৰা নলেজ ল'ব পাৰোঁ বা বুকছ পঢ়ি বা স্পেচিয়েল ট্ৰেইনিং কৰ্চ লৈ সেই পাৰ্টিকুলাৰ ফিল্ডৰ। নাম্বাৰ 2 ইমেজিনেশ্যন। লাইফত আমি যিকোনো বস্তু এচিভ কৰাৰ আগতে আমি ফাৰ্ষ্ট তাক ইমেজিন কৰোঁ, দেন আমি প্লেনিং কৰোঁ, আইডিয়া লগাওঁ এণ্ড দেন একশ্যন লওঁ। চ' সঁচাকৈ আমাৰ ইমেজিনেশ্যনত বহুত পাৱাৰ আছে। আমি ইয়াৰ থ্ৰুদি যিকোনো বস্তু এচিভ কৰিব পাৰোঁ, ইভেন মানিও। কাৰণ এইটো কাৰোবাৰ ইমেজিনেশ্যনে আছিলে যাৰ কাৰণে আমি আজি থাউজেণ্ডছ অফ মাইল ডিষ্টেঞ্চ কম সময়তে ট্ৰেভেল কৰিব পাৰোঁ ইন জাষ্ট ফিউ আৱাৰ্ছ। এণ্ড বিকজ অফ এই ইমেজিনেশ্যনৰ কাৰণে আমি আজি গ্ল'বেলি যিকোনো মানুহৰ লগত কমিউনিকেট কৰিব পাৰোঁ থ্ৰু ইণ্টাৰনেট এণ্ড যিকোনো ইনফৰমেশ্যন পাব পাৰোঁ জাষ্ট এটা ক্লিক কৰি। চ' আমি যদি আমাৰ হিষ্ট্ৰী চাওঁ, বিকজ অফ এই ইমেজিনেশ্যনৰ নেচাৰেল যোনটো ফ'ৰ্চ ইয়াৰ কাৰণে আমাৰ আজি হিউমেন ৰেচটো ইমান আগবাঢ়িব পাৰিছে। চ' ছেম আমি আমাৰ ইমেজিনেশ্যন বা আইডিয়া আমি ইউজ কৰিব পাৰোঁ ফৰ দ্য ডিজায়াৰ অফ এচিভিং মানি বাই ইউজিং 2 টাইপ অফ ইমেজিনেশ্যন, চিন্থেটিক ইমেজিনেশ্যন এণ্ড ক্ৰিয়েটিভ ইমেজিনেশ্যন। চিন্থেটিক ইমেজিনেশ্যন আমি ক'ব পাৰোঁ যোনবোৰ আইডিয়া বা বিজনেছ অলৰেডি আছে বাট আমি তাত নতুন কিবা এড কৰিলোঁ বা ছেম আইডিয়া এটা ইউজ কৰি বহুত বছৰ এক্সপিৰিয়েঞ্চ লৈ সেই আইডিয়াটোত কিবা মডিফাই কৰা বা আৰু এটা আইডিয়া এড কৰি নতুন এটা আইডিয়া ওলোৱা। এণ্ড ক্ৰিয়েটিভ ইমেজিনেশ্যন আমি ক'ব পাৰোঁ যোনবোৰ আইডিয়া একেবাৰে নিউ, এক্সাম্পল ফেচবুক। কাৰণ ফেচবুক আৰু নেক্সট কোনো বনাব নাযায়, টেলিফোন নেক্সট আৰু কোনো টেলিফোন ইনভেণ্ট নকৰে। নাম্বাৰ 3 ডিচিজন। ফ্ৰেণ্ডছ, ওৱান অফ দ্য মেইন ৰিজন অফ মানুহৰ ফেইলিয়াৰ হোৱা ইজ লেক অফ ডিচিজন মেকিং। এণ্ড এই প্ৰচেছটো আৰম্ভ হয় আফটাৰ ইমেজিনেশ্যন। আমি আমাৰ আইডিয়া ভাবিলোঁ এণ্ড দেন প্লেনিং কৰিলোঁ বাট তাৰপিছত মেইন যোনটো আমি আমাৰ প্লেনিং এণ্ড আইডিয়াৰ ওপৰত একশ্যন নল'লোঁ, আজি কৰিম কালি কৰিম বা ৰাইট টাইমত কৰিম বুলি পিছুৱাই থাকিলোঁ। চ' এইটো এটা কাৰণ মানুহৰ ফেইলিয়াৰ হোৱা। এন এটা ষ্টাডিত পোৱা গৈছে যে ছাকচেছফুল আৰু ৰিচ মানুহ কিবা যদি প্লেনিং কৰে ডিচিজনবোৰ ইনষ্টেণ্টলি লয় এণ্ড প্লেনিঙত যদি কিবা চেঞ্জ কৰিব লাগে দেন লাহে লাহে একশ্যনবোৰ এনালাইজ কৰি নতুন বস্তু এড কৰি গৈ থাকে। বাট ইন দি আদাৰ হেণ্ড যোনবোৰ মানুহ আনছাকচেছফুল এণ্ড যোনবোৰ মানুহ লাইফত বেছি পইচা অৰ্জন কৰিব নোৱাৰে সেইবোৰ মানুহ ডিচিজনবোৰ শ্ল'লি লয়। এণ্ড যদিও কিছুমান মানুহ ডিচিজন ল'লেও পিছত আকৌ সেই ডিচিজনবোৰ চেঞ্জ হ'ব বেছি টাইমো নালাগে। চ' আমি মেক্সিমাম মানুহ ডিচিজন ল'ব নোৱাৰা কাৰণটো থাকে আমি বহুত জল্দি মানুহৰ ওপৰত ইনফ্লুৱেঞ্চ হৈ যাওঁ, মানুহৰ অপিনিয়নছ, মানুহে কি ক'ব, দেন নিউজবোৰ চাই যি আমাক অলৰেডি ডিচিজন লোৱা আগতে আমাক ভয় খুৱাই দিয়ে। এণ্ড দেন আমাৰ ওচৰ চুবুৰীয়া মানুহ আমাৰ কথা কি ভাবিব সেইবোৰ। চ' সেইকাৰণে আমি আমাৰ ডিচিজন আমি যিমান পাৰোঁ নিজে চিন্তা ধাৰণা কৰি ল'ব লাগে। বেলেগৰ অপিনিয়নবোৰ ইনষ্টেণ্টলি একচেপ্ট কৰিব নালাগে। ইনষ্টিড আমাক যদি কিবা ইনফৰমেশ্যন বা ফেক্টছ লাগে আমি বেলেগৰ পৰা হেল্প ল'ব পাৰোঁ বাট উইদাউট ডিছক্ল'জিং দ্য অৰিজিনেল প্লেন। আমাৰ নিজৰ অৰিজিনেল প্লেনটো ডিছক্ল'জ কৰিব নালাগে। নাম্বাৰ 4 পাৰ্চিষ্টেঞ্চ। আফটাৰ ডিচিজন মেকিং দ্য নেক্সট ষ্টেপ ইজ পাৰ্চিষ্টেঞ্চ। আমি ডিচিজন লোৱাৰ পিছত সেই ডিচিজনটোত কণ্টিনিউ একশ্যন লৈ থকা।
এণ্ড আমি পাৰ্চিষ্টেণ্ট থাকিব পাৰোঁ বাই আৱাৰ উইল পাৱাৰ, আমাৰ ইচ্ছা শক্তি দ্বাৰা। কাৰণ আমি কাম এটা কৰি থাকিলে আমি আমাৰ নিজৰ ইচ্ছা দি কৰিব লাগে, তেতিয়াহে আমি কামটোত পাৰ্চিষ্টেণ্ট থাকিব পাৰিম এণ্ড কামটো শেষ কৰিব পাৰিম। কেতিয়াবা কি হয়, আমি ছাপ'জ এটা ডিচিজন লৈতো লওঁ, বাট ডিচিজন লৈ একশ্যন লোৱা টাইমত আমি পাৰ্চিষ্টেণ্ট নাথাকোঁ এণ্ড এইটো হয় বিকজ অফ টেম্পৰাৰী ডিফিট এণ্ড কিবা এটা যদি প্ৰব্লেম দেখা পাওঁ তেতিয়া। বাট ছাকচেছফুল মানুহ অন দি আদাৰ হেণ্ড যিমানে প্ৰব্লেম বা ডিফিট নহওক কিয় নিজৰ একশ্যনবোৰত সদায় পাৰ্চিষ্টেণ্ট থাকে। চ' আমিও এই পাৰ্চিষ্টেঞ্চ হেবিটটো নিজৰ হেবিট হিচাপে ডেভেলপ কৰিব পাৰোঁ বাই ফলোয়িং 4 steps। নাম্বাৰ 1, ফাৰ্ষ্ট আমাৰ লগত এটা ডেফিনিট পাৰ্পাছ থাকিব লাগিব এণ্ড তাৰ লগত এটা বাৰ্নিং ডিজায়াৰ থাকিব লাগিব সেই পাৰ্পাছটো পূৰা কৰাৰ কাৰণে। ছেকেণ্ড, এটা ক্লিয়াৰ কাট প্লেন থাকিব লাগিব এণ্ড প্লেনটোত কণ্টিনিউৱাছ একশ্যন লৈ থাকিব লাগিব। থাৰ্ড, আমাৰ নিজৰ মাইণ্ডক বেলেগৰ নেগেটিভ ছাজেশ্যনৰ পৰা বচাব লাগিব এণ্ড আমাক যদি আমাৰ লাইফৰ পাৰ্পাছটো লৈ কোনোবাই ডিছকাৰেজ কৰিব বিচাৰে সেইবোৰৰ পৰা বাচিব লাগিব। ফ'ৰ্থ, আমি এনেকুৱা মানুহ বা ফ্ৰেণ্ডবোৰৰ লগত থাকিব লাগিব যোনে আমাক আমাৰ পাৰ্পাছ বা গ'লটোক লৈ সদায় এনকাৰেজ কৰে এণ্ড আমাক কয় যে আমি আমাৰ গ'লটো এচিভ কৰিব পাৰিম। চ' ফ্ৰেণ্ডছ, এই আছিল 4টা প্ৰিন্সিপালছ ফ্ৰম দ্য বুক থিংক এণ্ড গ্ৰ' ৰিচ, যোনবোৰ প্ৰিন্সিপালছ আমি লাইফত ছাকচেছ হোৱাৰ কাৰণে বা পইচা এচিভ কৰিবৰ কাৰণে ইউজ কৰিব পাৰোঁ। এণ্ড ফ্ৰেণ্ডছ, এনেকুৱা আৰু বহুত ছেল্ফ হেল্প বুকছ আছে যোনবোৰ বুকছ পঢ়ি আমি নলেজ গেইন কৰি আমি আমাৰ লাইফত নলেজবোৰ ইউজ কৰিব পাৰোঁ। কাৰণ এখন কিতাপত এজন মানুহৰ এণ্টায়াৰ লাইফৰ এক্সপিৰিয়েঞ্চ থাকে এণ্ড যোনটো পঢ়ি আমি আমাৰ লাইফত বহুতখিনি মিষ্টেকৰ পৰা বাচি যাব পাৰোঁ। চ' সেইকাৰণে আমি নলেজ গেইন কৰি থাকিব লাগে, নিজে এক্সপিৰিয়েঞ্চ কৰি বা বেলেগৰ এক্সপিৰিয়েঞ্চ জানি, চ' ডেট আমাৰ সময়ো বাচিব এণ্ড আমাৰ গ'লটোত এচিভ কৰাৰ ৰাস্তাত আমি ভুলো কম কৰিম। এণ্ড থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। এণ্ড ভিডিঅ'টো যদি ভাল লাগিছে দেন শ্বেয়াৰ কৰক আপোনাৰ ফেমিলি ফ্ৰেণ্ডছ, চ' ডেট চবেই যেন নলেজ গেইন কৰিব পাৰে। এণ্ড লাইক কৰক ইফ ইউ লাইক দ্য ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব কৰক যদি মোৰ আৰু এনেকুৱা ভেলুৱেবল ভিডিঅ' মিছ কৰিব নিবিচাৰে। কাৰণ হেল্প ইউৰ চেল্ফ টু গেইন নলেজ, that is self-help.